খেলার উপরে পদু মাথা বানা বাগান পে পল্লু রাতিয়ে হয়ে গেল। গুড মর্নিং গাইজ, আজি আমি যাম কল চাচনি ধৰিব খেলাৰ কাৰণে, মেজিৰ কাৰণে। লগ আজি হ'ল ছানডে, বেয়া কুঁৱলী দি আছে, একদম কুঁৱলীয়ে কুঁৱলী, কুঁৱলী ফালে দেখা নাই। বেয়া ঠাণ্ডা দিছে কিন্তু। এটা না আগত যাই আছে, এয়া লুইত বনিয়া ঐ বা আজি বৰফ লাগতা হে, বৰফ गिरने वाली है। বেয়া ঠাণ্ডা দিছে, বেয়া ঠাণ্ডা দিছে, বেমাৰ হ'ব। ইউটিউবত যাব আজি। এইটো উমেশ ধনিয়া, উৰফে বাবুল। উমেশ অৰিজিনেল নাম, বাবুল ডুপ্লিকেট। তো কি বুলি জানে মানুহে? কি বুলি জানে? উমেশাই ফেল। গুৱাহাটীৰ পৰা আহিছে কলচস্তি ধুইবাক লাগি আজি ৰাতিপুৱাই। ক'ৰ পৰা আহি পাইছা? গুৱাহাটীৰ পৰা আহি। এইটো গুৱাহাটীৰ পৰা আহি পাইছি হিমাংশু বনিয়া উৰফে হনুমান, আৰু দুটা আহি আছে। ঐ বাহ, পিছফালে লালে হাই দিয়া এটা হাই। কলচস্তি ধুইবাক লাগিছে, গুৱাহাটীৰ পৰা আহি পাইছি। এই মজা। এইটো নিতুল বনিয়া, কপিল বনিয়া, এইটো হন বনিয়া, আৰু এইটো ধনা বনিয়া। হাই দিয়ে ধনা দা, হাই বুলি দিয়ে এটা। এইটো আমি মাজতে গাঁৱৰ পৰা এই 10-15 কিলোমিটাৰ দূৰত যাই আছো। এতিয়া পাই গ'লো ফাইনেলি আমি বৰম্বৰ। এইবাৰ কথা পাব বহি আছে, চাব পাৰে। শিৱৰাত্ৰি বুলি কৈ দিয়াতে পিছৰে আহিছে অভিজিত, তাৰমানে এইটোৰ নাম হ'ল ঘৰিয়াল, আৰু এটা টাকানি। কল চাচনি ধোৱা হ'লে নেকি? কল চাচনি ধোৱা হ'লে আমি আহি পালোঁ জাষ্ট। বাপা এইফালে চাওঁ, নমস্কাৰ দি চবকে ৰাইজক। আৰু খদি নমস্কাৰ বুলি কওঁ, মোৰ নাম পাপাৰ কাৰণে কৈ দিয়া এটা বিচাৰিব লাগে। এটা কলৰ বাগান, আমি এটা কল চাচনি ধুব আছো। চব এটা সুমে আছে, অলপ ভিতৰত সুমে যায় একবাৰ। এইটো লৈ যায়। Welcome to my YouTube channel. হালকা নিছে, এইটো সৰি যাব। এন্ট্রি हो गया বাগান पे পল্লু है গাইস। এই যে হকদা নমস্কাৰ এটা দি, এটা বান্দাৰতকৈ ওপৰত দেখোন। চব কলচাচি ধোৱাত ব্যস্ত, আমি বেলেগ বাগানত যাম। ইয়াতে ধোৱা হ'লেই মোটামুটি। এই কটা এইটো পৰবি বেলেগৰ বাগানত মই অকলাই গাঁৱৰ ভিতৰত সোমাই আছোঁ। অকলাই মানে মোৰ আগত আছে কেইটামান, এটা কাচি মিস্ত্ৰী সোমাইছে, মানে আমাৰ কাচি কম হৈ গ'ল।
এই দাদাহঁতৰ ঘৰৰ পৰা আমি আগে পিছে বাঁহ লওঁ আজিও ল'ম আৰু বাঁহ এতিয়া আমি যাই আছোঁ বাঁহ बहुत है क्या खाइए सर हाँ क्रिस्का गाना सुनेगा हाँ ये मिंटू बनिया मास्टर जी ए चाओ इंट्रोडक्शन तो दी दो नमस्कार दिए ता ৰাতি মাৰো কলচ আছিল সেইটো এজে যাই আছে এইটো আগত এজে আৰু বৈশ্য বাবা বাঁহ কাটি আছে এই বাঁহত আমি কাচি কাঠি ল'ম লৈ কল চচনি থৈ দুডাল হ'লি হ'ব দে মিণ্টু বাবা বৈশ্য কদা পাবত ডেকা গাইছ কল চচনি ধুই আছে না ইমান ভালছে ৱাইল্ড কৰিব আছোঁ পাত্তা পোৱা নাই জংঘলৰ মাজে মাজে মই আৰু মিণ্টু হা বম ডাঙৰ বল্লহান উৰি আহি দগা পথা কৰিব লাগে চকু টকু ফুলি থাকাকে অঁ মজাকে কাটা যায় এইখন আৰু সেইকেইখন কল চচনি ভাল এতিয়া আমি চবৰে কাৰণে খোৱা বস্তু আনিব যাই আছোঁ 2টা বাজি গ'ল চবৰে ভোকো লাগছে পুৱাই একো খাই অহা নাই তো কিবা এটা লৈ আহোঁ 100 চব্জি দিয়া গেছি বোলে পৰঠা নিবে আছোঁ খাৱাৰ কাৰণে কি জিলপে চব্জি পৰঠা বনাই আছে খানা আহিছে আমাৰ এইটো বিদ্যুতৰ খানা মানে ই দান আছিলে এই বছৰত মানে আমাৰ চলিকেইটা আশীৰ্বাদ দিলি হ'ল যাতে 2029ত বিদ্যুতৰ বিয়াখন হৈ যায় নমস্কাৰ দি নমস্কাৰ ভৱিষ্যত যাতে বহুত ভাল হয় আৰু যাতে ভগৱানে যাতে ৰোগবিলাক আঁতৰ কৰি নিদিয়ে আৰু জিলাপি জিলাপি খানা পৰঠা পৰঠা আৰু চব্জি আলু ভাজা সিজাই নাই হা কেঁচ কেঁচ আছে ৰমেশ কেইটা বাজিল 5টা বাজিল কল চচনি ধুবি আহি দেৰি হৈ গ'ল এতিয়া ট্ৰেক্টৰ হাত দেৰি হ'ব না জুইয়ে ধৰিছোঁ আৰু শিৱৰাত্ৰি হোলিৰ দিনা শিৱৰাত্ৰি বুলি ক'ব না आने वाला दिन खराब है बेटा तेरा क्रिस्का गाना सुनेगा क्रिस्का सुनेगा क्रिस्का ले बेटा ये बेटा मोबाइल तो किस गाएंगे मारे ले बेटा ले रे पता ही नहीं খেলার উপরে পদু মাথা বানা বিজেপি বললে হেম কংগ্রেস পদুম বানাও নৰা কাৰণ কিয় পদুম বনালে সেইটো জলত দৰে হ'ব কোন পালি এই বেলেগ সাইডে বনালি হলে ভেলাত বনাব নালগে ভেলাত পদুম হল বনাও জ্বলে প্লাষ্টিক দিয়ে ভাই প্লাষ্টিক দি এই খেলে হুৱা দিছি সাইলেন্ট মানে গেটটো যদি বনোৱা যায় ফটো এখন আনি থব লাগিব সবে আলো জুবিন দা ৰাতিয়ে হৈ গ'ল যদি মোৰ পেট ফুলে সারা পয়সা কথা অপুই দগৰা আজি সাতবাৰ ঘুক দিলো আই গগনে কিবা কৈছি কি কৈছা গগন ই পালাতে ইয়ে পাচ্ছি সাতবার খাইছি পেট ফুলে সাতবার পেট ফুললি বোলে জাৰা পইচা দিব লাগব আলেলা আন্ধাৰ হৈ গ'লে কি একো দেখা নাই দেখোন গাড়ী আহি পালাক বহুত দেৰি হৈ গ'ল দে তই ওপৰত উঠ পাৰবি নে নাই এই গগনাক উঠাই দি ওপৰত পৰঠাটো হজম কৰ খাইছে নহয় নিংগিৰ কান পৰঠা কোম্পানীতে হতা বুলি কলি আমাৰ মহেশ্বৰ হতল নিচিনা নৰে
ফল চাচনি উঠে আছে ৰাতিও কেমেৰা ভাল হয় পোহাৰ পালি ভাল হয় থৰ 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 ই আকলাই নিছি বাহুবলী উল্টে দিছি দেখোন এই নাই ঠিকেই দল 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 হেংকাৰ ল সৰু নাই দুটাৰ বাবাই মিলা হে নহয় তাৰ হাতৰ বাবাৰ মিলিহে নাই মিস্ত্ৰী গাড়ী আৰু এখন মাতিছিলো হলে মানে মানুহ নহয় বল 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 কোনজন যাবি উঠো নহয় বাবা বাবা হৈ গেছি বালা খাব বালা হব পাঠা বাইরি যা কৃষ্ণমালিয়ে জায়গা ধুবি দে অপু কেন আমি সদায় পাগল আছে তোৰ নিচিনা আহে বুলি চাইড মাৰি থকা নাই আছে বয়া খাইছে লাগে হাত পাতি খাইছে হাত পাতি ঘুরনি যদি মুখি লাগে পাতছি ঠিক চাই পাতছি যদি মুখি লাগে অপুক জাৰা খৰচ গটাই গব ন আপরে মনিটা খাই ভাল লাগিল চিও আছে চিও আছে কিনবে লাগবো কলিয়া লাগবো ও মে বেয়া বস্তু নাখাই ও মে দা গুগল পে মার দিবি গুগল পে মার দিবি দোকানত চিকন লবা লাগবো ৰুটিৰ আলু ভাজা সি পইচা আলু আছে ভাজা মানে অপু বনিয়া কিনে খাব বোলে এইজন যি আছে এইজন হাত বার ইনুকা পালা মাছি কামত আইছি এটা বজা ইনুকা পালা মাছি তাক যদি কথাটো দাঙি দি বিচাৰ পুরা খাসি ঠিক চাই হাত বার আরে পালা মাছি বসা বসা গুন্ড এটা বজাত আছি বোলে গগল এটা বজাত এটা বজাত আহি কিনে কথাটো দাঙিব দেও বেলেগে ধৰে দাঙি দি বা বাবা কিবা এটা কবা বিহু বুলি নাই বিহু বুলি কোৱা নাই বৰ্তমান এতিয়া বিজলীৰ কথাহে কৈছো যে গাড়ী ভাড়াটো বিজলী কোনদিনা কাটবা যাব আমাৰ মই 5 তাৰিখ 6 তাৰিখৰ ভিতৰত মই হেৰি কৰিছো আৰু বিজলী চাবা লাগিল বিজলীৰ মানে অনুসন্ধানটো কৰিছো আৰু এই বিজলী বিজলী আছে এইখিনি যেতিয়া আমি ক'ত বিজলী চাব লাগিব অপুৰ কিবা মন্তব্য মই যোনদিনা আছো অপু অপু পিকনিকতে যোনদিনা যা সোনদিনা আছে আৰু পিকনিক যাবি না মই নাযাওঁ অপু নাযায় অপু বিয়া পাতিছি তিৰি যাবা দিছি কি পইচাৰ প্ৰব্লেম না পইচা তো কাম কৰি থকা নাই কাম কৰিলে তেনে বিহু আহি আছে বিদ্যুৎ আগত বিহু বাদ দি আহে বিহু ঠাণ্ডাতে গেছি আগতে বিহু অহা নাছিল আগতে আৰু বেছি হেৰি নাছিল এটা মানুহ বাঢ়াৰ লগে লগে চলি পলি জন্ম পাবাই আছে গগন এনিথিং আমাকা বুগাইলি কবি আৰু ইয়াৰ কথাটো ইয়াৰ কথা ক'ব লাগে তই নিজৰ কথা কওঁ নিজৰ কথা কওঁ। থাকি কম নিজৰ কথা থাকলিয়ে কবি তই দূৰত আবাব লাগে মই হাতবাৰ ঘুগনি খাইছো হেল্ল' কি কাৰ ঘুগনি আছে হাতবাৰ খাওঁ বাহুবলী দীপক কৰিব দিয়া চা বাহুবলী এই তেজ খাইছি জগ লাগি গৈছে আমি গাড়ী মানুহ ধৰে বা জগদলাৰ পৰা লৈ আছো জাৰি বুদ্ধি নদীৰ পাৰৰ পৰা আহি পালো এতিয়া মালটো নামে থৈ দিবি আহি পালো ৰাইজ অ কি এটা নমস্কাৰ দি নমস্কাৰ ভালকা দি দামটো কো অচাই যাই পাৰে তুই আহি পালো আমি মাল নামালা অন্তিমখন ব্লগৰ বাই বাই গুড নাইট হেপী ভিউ